আপোনালোকক আকৌ নতুন ভিডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ। আজি ভিডিঅ'টো পূৰা ধামাকা কৰিবলৈ গৈ আছোঁ। আজি মাঘ বিহু উৰুকা নিশা পূৰা ভেলাঘৰ বনোৱাত ব্যস্ত আছিলোঁ। এতিয়া এই ভিডিঅ' আৰম্ভ কৰিছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, আজিৰ পৰা দিম বুলি ভাবিছোঁ। আজি সেয়া পূৰা ভেলাঘৰ বনাই আজৰি হৈছে। অলপ দেৰি পিছত দেখুৱাই আছোঁ। ৰাতি হ'ল এতিয়া, অকণমান দেৰি পিছত দেখুৱাই আছোঁ। গাটো ধুই লওঁ, বহুত দিন গা নাই ধোৱা। সেইদিনা আগতে আজি আকৌ বহুত দিনৰ মই মাঘৰ বিহুলৈ গাটো ধুম বুলি ভাবি আছিলোঁ। আজি ৰাতিটো গাটো ধুওঁ, আকৌ কাইলৈ ধুব লাগিব ৰাতিপুৱা শুই উঠি। আজি পূৰা কেনেকুৱা ধামাকা ভিডিঅ' দি আছোঁ। আৰু আজি চুৰ কৰিবলৈ যোৱাটো একদম প্লেন পূৰা খাতৰা বনাই থৈছোঁ। আপোনালোকে চাব, এনজয় কৰক আজি ভিডিঅ'টো। আহি পূৰা ভেলাঘৰ পাই গ'লো। এয়া পূৰা ধুনীয়া, এইখন পূৰা পোৱালিখন গিৰগিৰা পাৰি পূৰা নাচিছে। সেয়া পূৰা একদম ভেলাঘৰত। এইজনী চেনীজনী মস্ত চেনী এজনী, ঢেৰ ল'ৰা পতালে। আৰু এজনী আছে এইজনী। তই কেইটা ল'ৰা পতালি? কেইটা পতালি? এইটো চিনি পাইছেনে? এইটো খদা সদু, এইটো খদা সদু। অঁ তই কেইজনী পতালি কওঁ? তই স্কুললৈ যাওঁ। এয়া পূৰা প্ৰবীণ গাই আহি গৈছে। এই বিয়াখন পাতিম বুলি কৈছিলে নহয় আজি মাঘৰ বিহু। আৰু এজনী পূৰা লাষ্ট চাদৰ পূৰা ধমাকা হৈ গৈ আছে। ঐ ছোৱালী, হাই কৰি দে। অঁ আমাৰ এজনী চা কণকণীজনী, হাই কৰি দিয়া। বহুত দিনৰ মূৰত আহিছে। অঁ খানা বনাই আছে পূৰা। ঐ চেনাই আজি খানা কি আছে? মাংস দেখুৱাওক ক। এই পূৰা মাংস বনাই আছে দেই। চাওঁ মাংস টেষ্ট কৰিব লাগিব নাই আমাক? মাংস পূৰা বনি আছে। এইফালে মাংস বনি আছে। এইফালে কি বনাব? সেইফালে পূৰা মাছ চাছ আনি একদম পূৰা ৰেডি কৰি আছে। অঁ এইফালে পূৰা মাছৰ জোল, এইফালে মাংস। আজি ধামাকা হৈছে। এইটো দাইল। অঁ দাইল। পূৰা চব আহি গৈছে একদম খানা খাবলৈ। এই আমাৰ ধনপত্ৰ দেই, পূৰা মন মাৰি আছে আজি বিহুৰ দিনাখন। এইটো আমাৰ লেডিজটো চব আহি গৈছে। এই পাঠাছোঁ আজি বিহু, মানুহ ৰাইজক কিবা এটা কৰ বিহু বুলি। অঁ তই আজি ছোৱালীজনী পলাই আনিম বুলি কৈছিল যে কি হ'ব? ছোৱালীজনী পলাই আনিবি নাই আজি? ছোৱালী আছে আজি চুৰ কৰিবলৈ যাবি বোলে, বেলেগ এটা মিছনতে যাবি বোলে। তই ছোৱালীজনী চুৰ কৰিবলৈ যাবি। ছোৱালীজনী চুৰ আনিম দেই। অঁ মই ছোৱালী আনিব। অঁ পূৰা এয়া লাইফ সোনকালে খানা হৈ গৈছে। এয়া শ্যামল ভাই বহি গ'ল। এয়া পটেটো ভাই, পটেটো পূৰা ছোৱালী বিজি ছোৱালী দেই। এয়া পূৰা মাংস আনি আছে। মাংস অকণমান চাই চিতি দিব দেই, ঘৰৰ মানুহ বুলি। এয়া পূৰা খাই আছে। এইয়া ধনপত্তা পূৰা খানা খাই আছে দেই। এইয়া এইজনী ওলাবই। ঘৰত কেনেকুৱা লাগিছে ক'ব? কলপাতৰ পৰা বনাইছে। পূৰা খানা খাই আনিছোঁ দেই। মাছ দিছে আৰু মাংস, এইফালে পাপৰ চাপৰ ভাজি দিছে, টেঙা চেঙা পূৰা ভাত পূৰা খাইছোঁ। চট্টা লৈ লৈছোঁ খাই দিয়া। অঁ পাৰ নিমখ খা যে তই গৰু নেকি? গৰু হয়। অঁ তো গাইছ আমি সকলোৱে ভাত পানী খাই মেলি সকলোৱে নাচি মেলি অলপ
অলপমান দেৰি পিছতে জুই সেকি লগাতে আমি সকলোৱে কলমেজিও জ্বলালোঁ। মই দূৰৰ পৰাই কৰিলোঁ কাৰণ মই ঘৰলৈ আহিছিলোঁ। তাৰপিছত দেখিলোঁ কলমেজি জ্বলালে, তাকে আপোনালোকক অকণমান দেখুৱাইছোঁ। আপোনালোকৰ ফালে এইটো দেখুৱাই নাই, আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগেনো আপোনালোকে, আৰু বিহুত কোনে কি কৰিলে কমেণ্ট কৰি জনাব। ফূৰ্তিটো মেইন, সেইটোকে কৰি থাকক দেই, লাষ্টলৈকে চাই থাকক। এয়া পুৰা চোৰৰ প্লেন বনাই আছে, যিহেতু জিন্তু হৈ আহি গ'ল। এয়া শ্যামল চবে এতিয়া হাঁহ আনিবলৈ একদম পুৰা প্লেন বনাই আছে। ইয়াত দিছে নে গোটেইকেইটা ৰখি আছোঁ। এয়া পাৰ্থ পুৰা মানে প্লেন বনাই আছোঁ এতিয়া। কি আনিবি, কি আনিম বুলি আহিছে আজি? য'ত যি পাওঁ তাকে উঠাই দিম মানে আজি। ছোৱালী পালোঁ ছোৱালীও উঠাই দিম। সেইটোহে কথা। তই কি আনিম বুলি আহিছে? তই কি আনিম বুলি আহিছ? চব আনিম, হাঁহ কুকুৰা জচুৱে চব আনিম। তই কি আনিবি? মই ধুনীয়া মই মালৰ বটলবোৰ যিমান আছে চব মানে বুটলিম, তাৰপিছত কাইলৈ বিকিম মানে। সেইবোৰকে মই প্লেন বনাই ইয়াক দেখাতে চুৰ এটা লাগিছে নে? চুৰটো কৰিব কেলে না? তহঁতি কি এনেকুৱা হেৰি কৰি আছ? টাইম নাই মানে 9টা বাজিছে। কেইটা হৈছে দেখা দে, কেইটা হৈছে চাওঁ। ছোৱালীৰ মেছেজ কৰি আছে। কেইটা হৈছে চাওঁ। লাষ্টটো মাৰিছা হ। এই একদম পুৰা 10:55 হৈছে। 36 ছেকেণ্ড গৈছে। টাইম গৈ আছে কিন্তু আমাৰ কাম ভাগ নাই হোৱাগে বাৰু এতিয়ালৈকে। কাম ভাগ নাই হোৱাগে আৰু হোৱাই নাই আকৌ মানুহবোৰ হোৱাই নাই এইফালে নাচি আছে। নাচি থাকিলে হ'ব নেকি? যাবলৈ হৈছে নাই? যা আমি চুৰ কৰিবলৈ গৈ আছোঁ, সেইকেইটা গৈ আছে পুৰা কুঁৱলীয়ে দেখিছোঁ, দেখিয়ে নাপায় কুঁৱলীয়ে আমি গৈ আছোঁ চুৰ কৰিবলৈ। লাভৰ কাণ্ড ক'ত লগাই থৈছে দেখিছে নহয়। আমি আহিছিলোঁ চুৰ কৰিবলৈ, কিন্তু বাটতে জেৱা চক জেৱাখন তহঁতৰ ঘৰ নিব নিবলৈ আহিছোঁ। এইটোৱে জেৱাখন নিবলৈ আহিলি ন ইমান দেৰিলৈকে? এইটো ভিডিঅ' হেৰিয়ত লগাই দিব লাগে। আপোনালোকে কোনে চুৰ কৰি এই ফিলিংছটো কেনেকুৱা লাগে আপোনালোকে কমেণ্টত ক'ব দেই গাইছ। কিন্তু এডালে বলে পাৰিলে দেখিলে নহয়, আৰু এডালে বলে পালে আৰু এই জপডোখৰ দেখাই দে ৰঙলাগিডাল। এইটো এটা জপনা চুৰ কৰিছে, পাৰ্থ দেখিছে নহয়। এই পাৰ্থ, এই অসমৰ পাঠা চুৰ পুৰা জপনা উঠাইছে। মই কিন্তু হাতত একো নাপালোঁ, সিহঁতি পাই গ'লে ৰঙলা এডাল। ৰঙলা নহয় নঙলা বুলি কয় ন? তহঁতি বলে এডালে পাৰিলি নিব। আকৌ আহিম ন? এডাল জ্বলাই আহোঁগে ন? ভিডিঅ'টো আপোনালোকে চাই থাকক, জ্বলাই আহোঁ এডাল। এইটো চাওক, এইটো অকণমান দেখুৱাওঁ ৰ'ব, বস্তু পকক আচলতে মজা লাগে নহয়। তো গাইছ একদম মেহেংকৈ গৈছে দেই, পক নচোৱাই আনিছে। মাল খাই ফিটিং এইবোৰ ল'ৰা পাঠা চুৰটো। তো গাইছ মই শুই উঠাই দেৰি হ'ল, সেইকাৰণে এই সকলোৱে মেজি চেজি জ্বলাই আজৰি হ'ল। মই শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে যে, সেয়া মোৰ এই অৱস্থা হ'ল আৰু। এয়া মই অলপ ঘুগুনি দিলে ঘুগুনিকে খালোঁ শুই উঠি। শুই থাকিলোঁ কি ক'ব, কালি চুৰ কৰি অলপ দেৰি হ'ল। এতিয়া ব'লক ভিডিঅ'টো ওলাল লাষ্টলৈকে। মেজি চেজি জ্বলাই এতিয়া ফুৰিবলৈ যাবলৈ ওলাইছোঁ। এয়া বাইক লৈ লৈছোঁ, শ্যামল ওলাইছে আৰু দুটা আহিব। পূৰা এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক ক'লৈ যাওঁ কি কওঁ, চাই থাকিব দেই। গাইছ বহুত দিনৰ মূৰত মামাৰ ঘৰত এয়া একদম ম'হৰ দৈ একদম পূৰা খাইছোঁ। আইতাই পূৰা ম'হৰ দৈ বনাই থৈছিলে, এই খাই কেনে লাগিছে? খোৱাই নাই, খাম। খাবি হেনো ই পূৰা দিছে দেই চাঞ্চতে পাই। এয়া পাঠা চোৰ, কালি চুৰ কৰি এতিয়া টোপনি খতি, এতিয়া তই মেজি ঘৰলৈ আহিছ হা? এয়া পূৰা খাই আছে দেই শ্যামলে। মই পূৰা খাই আছোঁ দেই, খাবলৈ গাখীৰ এয়া একদম পূৰা ম'হৰ প্ৰিয় ম'হৰ। খাই লওঁ দেই, তাৰপিছত আকৌ আপোনালোকে খাই আছে এয়া পূৰা আমি নাহৰকটীয়া পাই গৈছোঁ। এইকেইটা দেখিছেনে কেনেকুৱা টেঙৰ? নাহৰকটীয়া টাউন পালে হেলমেটটো নানিলে থৈ আহিলে। আমি কেইটাও টেঙৰ দেখিছে পূৰা গৈ আছোঁ দেই। আহি ঘৰলৈ যাবলৈ ল'লোঁ। তেহেঁতৰ ঘৰত এয়া সন্ধিয়া হ'বলৈ হ'ল আৰু তেহেঁতৰ ঘৰত ভিডিঅ' বনোৱা নহ'ল, লাজো লাগিল অকণমান কৰিবলৈ। ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু মানুহ ধেৰ আছিলে বাৰ্থডে ঘৰত, পোৱালিটো বাৰ্থডে আছিলে দেখুৱাব নহয়। সিহঁতি ৰখিছে, কিবাকিবি লৈছে দোকানত, আমিও ৰখিছোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু সন্ধিয়া হৈ আহিছে, গতিকে ঘৰলৈ যাওঁ বুলি আমি সকলো ওলাই আহিলোঁ। আজি ভিডিঅ' ইমানকৈ বনোৱা নহ'ল কাৰণ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।